परम श्रद्धार उपस्थित राइज आमी एनके पाब्लिकेशने আজি যেটো উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰিছো ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ সকলোৰে কাৰণে গৌৰৱ অসমৰ কাৰণে গৌৰৱ ভাৰতৰ কাৰণে গৌৰৱ পিতৃ মাতৃ নোহোৱা এগৰাকী অনাথ ছোৱালী গংগা তেখেতৰ অনবদ্য সৃষ্টি গংগাৰ পানী মক্কাৰ মাটি এই গ্ৰন্থখনে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে এই গ্ৰন্থখন মই ডক্টৰ ফজল আহমেদে মাত্ৰ 2 বছৰৰ ভিতৰত প্ৰকাশ কৰি উলিয়াইছিল অতি ভাল খবৰ এইটোৱে যে এই গ্ৰন্থখনে অতি কম সময়ৰ ভিতৰতে অষ্টম সংস্কৰণ পাবলৈ সক্ষম হৈছে তেখেতে কাৰাবাসত থকাৰ সময়ছোৱাত আন কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল প্ৰকাশ আমিয়ে কৰিছিল কিন্তু শেহতীয়াকৈ ৰচনা কৰা এই গ্ৰন্থখনে ইতিমধ্যে আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে মই সেই মহান লেখিকাগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মঞ্চলৈ আদৰি আনিবলৈ মোৰ সহযোগী বিপুলক আহ্বান জনাইছোঁ বিপুল যোৱা আমার সন্মুখত গঙ্গার পানী মক্কাৰ মাটি স্ৰষ্টা গংগা তেখেতক পুনৰবাৰ অন্তৰৰ পৰা অযুত শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম লগতে তেখেতৰ মনৰ ভাৱ দুআষাৰ ব্যক্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ বাইদেউ আহক নমস্কাৰ মই কথা ক'ব নাজানো এনেকুৱা ডাঙৰ অনুষ্ঠানত আগতে কথা কোৱাৰ অভ্যাস মোৰ নাই শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱা ৰাইজ পোনপ্ৰথমে মই এনকে পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী ডক্টৰ ফজল আহমেদক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ পৰা প্ৰায় 12 বছৰ আগতে মই নিজ হাতেৰে এটা সত্যানক হত্যা কৰি প্ৰায় 12 বছৰ কাল কাৰাগাৰতে আছিল আৰু কাৰাগাৰত থকা এই সময়ছোৱাতে মোৰ মনৰ কিছু কথা মোৰ জীৱনৰ কিছু কথা কেইখিনিমান কাগজত মই টুকি ৰাখিছিলোঁ আৰু সেই কথাখিনি যে আজি এইটো পৰ্যায় পাবগৈ সেই কথা মই সপোনতো ভবা নাছিলোঁ ইয়াৰ কাৰণে মই ডক্টৰ ফজল আহমেদক ধন্যবাদ জনাবই লাগিব কাৰণ মোৰ দৰে এগৰাকী নলেখাৰ ওপৰত তেওঁৰ যি বিশ্বাস সেই বিশ্বাসক মই চেলুট জনাইছোঁ গ্ৰন্থখনত মোৰ জীৱনশৈলী জীৱন বৃত্তান্ত মই সবিস্তাৰে দাঙি ধৰিছোঁ গতিকে সেই বিষয়ে ইয়াত আৰু এতিয়া বহলাই ক'বলৈ নাযাওঁ কিন্তু মোৰ আদি গুৰু মোৰ বাবা যাক মই 12 বছৰ এদিনো দেখা নাই কাৰাগাৰত থকা সময়ছোৱাত বাবা মোক এদিনো লগ কৰিবলৈ নগ'ল বাবা তোমাৰ ভৰি দুখন চুই ক্ষমা খুজিবলৈ মোৰ বৰ মন গৈছে কিন্তু সাহস কৰিব পৰা নাই বাবা তুমি মোক